কেঁচাই খোৱা যিকোনো পাচলি 5 মিনিটতে বনাই খাব পাৰিব এনেকৈ খুবেই ভাল লাগে। এয়া মই পাচলিৰ ভিতৰত ফ্ৰেঞ্চ বিন লৈছোঁ, বন্ধাকবি, কেপচিকাম, বিলাহী এনেকুৱা যি আছিলে আৰু তাকে লৈছোঁ অলপ। তাতে তেল অকণমান দি মই তাতে বাটাৰ এচামুচ দিছোঁ। বাটাৰখিনি গলাৰ লগে লগে মই অলপমান গোটা জিৰা দিছোঁ। এয়া জিৰাখিনি ফুটি উঠাৰ লগে লগে মই পাচলিখিনি দি দিম। বহুত বেছি নহয়, অলপমান। খুবেই ভাল লাগে খাই। আপোনালোকে যিকোনো ধৰণৰ দিব পাৰে কেঁচাই খোৱা পাচলি। এয়া এই বিনখিনি প্ৰথমে মই অকণমান ভাজি ল'ম। অকণমান লেৰেলাই পেলাই ভাজি ল'ম, খুব বেছি নহয়। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই যিখিনি বাকী পাচলি আছে সেইখিনি মই ঢালি দিম। খুবেই ভাল লাগে এনেকৈ, খুব সোনকালে হয় আৰু কেঁচাকৈও খাব পাৰি। এইখিনি ঢালি ওপৰ তল কৰি মই লৰাই দিম। মছলা একো নিদিওঁ, মছলা দিলে ভাল নালাগে, এনেকৈ খায়ে ভাল লাগে। এয়া জোখমতে মই নিমখ অকণমান দিছোঁ, হালধি নিদিওঁ আৰু বগা তিল অকণমান এনেকৈ ছটিয়াই দিছোঁ। ইয়াৰ গোন্ধটো খুব ভাল লাগে। এতিয়া আকৌ লৰাই দিছোঁ মই। পটককৈ হৈ যায়, 5 মিনিটতে হৈয়ে যায়। এতিয়া মই ঢাকি দিছোঁ অলপ সময়। খুব বেছি সময় সিজাকৈ ঢাকিব নালাগে। এয়া চাওক খুব ধুনীয়া হৈছে নহয়নে? এয়া মোৰ হ'লেই। এতিয়া মই এয়া অকণমান টমেটো কেচপ দি দিছোঁ, খাবলৈ সোৱাদ লাগিব। আৰু নমোৱাৰ আগে মই ক্ৰীম অকণমান দিছোঁ, আমুল ক্ৰীম। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে মন যায় খাব পাৰি। এয়া ৰেডি হৈ গ'ল। দেখিবলৈও সুন্দৰ, খাবলৈও ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, নমস্কাৰ।